Hey guys, back to my Abhijit Vlog channel আৰু মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আপোনালোকক লগতে মঙ্গলদৈ 2 নম্বৰ ৱাৰ্ড শান্তিপুৰত বিহু মঞ্চত সিঙ্গাৰ আহিব গায়ক আহিব আৰু কোনটো গায়ক আহে আপোনালোকক দেখাম কমেন্ট কৰি জনাব বেক ক্যামেৰাৰে ভিডিও কৰিম চাই থাকিব ভিডিওটো আৰু মঙ্গলদৈ 2 নম্বৰ ৱাৰ্ডৰ দলংটো আপোনাৰ বেক ক্যামেৰাৰে কৰি আছো ভিডিওটো চাই থাকক গাইস এনেকৈ চাওক ৰঙালী বিহুৰ মঞ্চত বিহু চাবলৈ আৰু গায়ক কি গায়ক আহিছে চাবলৈ বহুত মানুহ আহিছে চাওক আজি নিজৰ ঠাইত অনুষ্ঠান কৰিবলৈ মই অনুৰোধ কৰিছোঁ আৰু দুটাসকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাজত আজি এনেকৈ মাতি অহাৰ বাবে আৰু পুনৰবাৰ সকলোলৈকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ এটি ডাঙৰ চাপৰি হ'ব লাগে সকলো একেলগে বঢ়িয়া Time goal guys खत्म बाय बाय टाटा।